সুপাৰ কটন জোৰা কফি কালাৰত আনিছোঁ। কফি কালাৰৰ দাম গুণা, বুটাটো চাওক খুব ধুনীয়া হয় আৰু গৰমৰ বাবে ধুনীয়া, গৰমৰ বাবে বহুত ধুনীয়া হয়। চাদৰৰ মাজভাগত এনেদৰে সৰু সৰু ধুনীয়াকৈ বুটা থাকিব। বুটাকেইটাও খুব ধুনীয়া আৰু আঁচলটো এইটো। তাৰপিছত হৈছে এখন হৈছে মেখেলা, গৰমৰ বাবে বহুত মানে উপযোগী আৰু গৰমত পিন্ধিবৰ বাবে বহুত ভাল হয়। এখন হৈছে মেখেলা, তাৰপিছতে এয়া 6টা চাইড পাৰি আৰু এটা ব্লাউজ পিচ থাকিব। ব্লাউজ পিচত এটা মানে পাৰি থাকিব। খুব ধুনীয়া হয়, আপোনালোকে গৰমত পিন্ধিবলৈ খুবেই ভাল পাব। যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব, মই সুবিধা কৰি দিছোঁ। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব। দাম মাত্ৰ 1480, মাত্ৰ দাম 1480। নমস্কাৰ, মই ধৰিত্ৰীয়ে ধৰিত্ৰী সাজপাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সকলো ভালে আছে নিশ্চয়। আজি মই দেখুৱাম কেইযোৰমান আপোনাৰ এৰী কটন জোৰা। যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট ৰাখি ল'ব আৰু আমাক কণ্টেক্ট কৰিব। মোৰ ফোনৰ নাম্বাৰটো দিয়া হৈছে 9706017088। আৰু আমাৰ দোকানখন আছে সোণাৰী হয়, চৰাইদেউ ডিষ্ট্ৰিক্টৰ সোণাৰী ভোজু চাৰিআলিৰ HDFC বেংকৰ তলতে আমাৰ দোকানখন। যদি আহে সোণাৰীবাসীসকলে নিজে আহিও কাপোৰ ল'ব পাৰিব। আজি খুব কম মূল্যত কাপোৰ কেইযোৰমান দেখুৱাম। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বটটো ৰাখি থ'ব আৰু কাপোৰ কেইযোৰ সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব। ঠিক আছে, এতিয়া দেখুৱাই যাওঁ। প্ৰথমে আনিছোঁ এইযোৰ চাওক, খুব ধুনীয়া, যিসকলৰ প্ৰিয় খাকী কালাৰ চাওক, খুব ধুনীয়া হয়। এৰী কটন জোৰা গছ বুটাৰে আছে, খুব ধুনীয়া। মই দেখুৱাই দিছোঁ মেলি। এইটো হৈছে আঁচল, চাওক আঁচলৰ পজিশ্যনটো এইটো, আৰু মাজত আছে সৰু সৰু এনেদৰে সৰু সৰু গোটেই বডিত হ'ব, এনেদৰে সৰু সৰু গোটেই বডিত আপোনাৰ গছ বুটা ডিজাইনৰ এনেধৰণৰ বুটা হ'ব। তাৰপিছত মেখেলাখন হৈছে এইখন, আৰু বোৱা কাপোৰৰ চাদৰ আৰু মেখেলা মানে সকলোৰে কাৰণে হয়, তাৰ কাৰণে একো দিগদাৰী নহয়। মেচিন মেডবিলাকৰ আপোনালোকৰ চাদৰখনো বহুত বেছি দীঘল থাকে, বহল থাকে, আৰু মেখেলাবিলাকো বহল থাকে। আমি কাটি কাটি আকৌ চিলাব লগা হয়, জোখত আনিব লগা হয়। এইখন হৈছে মেখেলা আৰু এনেধৰণে বুটা থাকিব, খুব ধুনীয়া হয়। আৰু এইকেইটা হৈছে চাইড পাৰি আৰু এইটো ব্লাউজ পিচটো চিম্পুল হ'ব, এডাল লেচ থাকিব। যদি আপোনালোকৰ কাপোৰযোৰ ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বটটো ৰাখি থ'ব। আৰু গৰমৰ বাবে বহুত ভাল, কাপোৰযোৰ পিন্ধিবলৈ খুবেই ভাল হয়। যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বটটো ৰাখি ল'ব। দাম মাত্ৰ 1480 এই কাপোৰযোৰ পাব। 1480 কাপোৰযোৰ খুব ধুনীয়া হয়। এৰী কটন জোৰা, এৰী কটনৰ কিন্তু কেইবাটাও কোৱালিটি আছে, আপোনাৰ 1200টো পাব, 1100টো পাব। মই দেখুৱাই দিম বেলেগ এটা ভিডিঅ'ত। এইযোৰ হৈছে 1480, খুব ধুনীয়া হয়। যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বটটো ৰাখি থ'ব। ঠিক আছে। চেম ডিজাইন, এইটো এটা কালাৰ চাওক, খুব ধুনীয়া এটা কালাৰ। যিটো কালাৰ দেখি আছে সেইটো কালাৰে হয়, খুব ধুনীয়া হয়। এয়া চেম ডিজাইন হ'ব। চাদৰখন এখন চাওক, চেম ডিজাইন হ'ব। তাৰপিছত মেখেলাখনো এইখন হয়, মেখেলাখন এখন একেই হয়, খালি কালাৰটো বেলেগ। অলপ মেলি দিছোঁ, মেলি দিলে মানে অলপ কালাৰটো ধৰিব পৰা যায়। এইটো ব্লাউজ পিচ চেম আছে, চাইড পাৰি হ'বই, চাইড পাৰি এভেইলেবল আছে। ব্লাউজ পিচ চাইড পাৰি খুব ধুনীয়া হয়। এয়া চাওক, যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বটটো ৰাখি থ'ব। ঠিক আছে। গৰম যিহেতুকে বহুত পৰিছে, লাইট কালাৰ পিন্ধিও ভাল পাব। আৰু এযোৰ দেখুৱাইছোঁ চি গ্ৰীণ কালাৰত, চেম ডিজাইন। এযোৰ ৰেডি টু ৱেৰ আছে, চাওক দহি বাতি থোৱা আছে, চাইড পাৰি লগাই থোৱা আছে, খুব ধুনীয়া হয়। চাওক ৰেডি হোৱাৰ পিছতো আৰু বেছি ধুনীয়া লাগে। যেনেকৈ এই চাদৰখন ৰেডি হোৱাৰ পিছত কিমান ধুনীয়া লাগিছে চাওক, চাইড পাৰিটো লাগি গৈছে, খুব ধুনীয়াকৈ চাইড পাৰিটো লাগি গৈছে। চব ধুনীয়াকৈ লাগি গৈছে, মাজত এনেধৰণৰ বুটা দেখিছেনে, খুব ধুনীয়া লাগিছে। তাৰপিছত আঁচলটো এনেধৰণে হ'ব, আঁচলটো চাওক, আঁচলটো দহি বাতি দিছোঁ, এইটো দহি বাতি দিয়া হৈছে কপাৰ গুণাত, খুব ধুনীয়া হয়। আৰু মেখেলাখন দেখুৱাই দিছোঁ, মেখেলাখন চাওক, বহলটো চাওক, এখন চিলাই থোৱা আছে, এখন মেখেলাখন চাওক,
চিলাই থোৱা আছে। এখন মেখেলাখন খুব ধুনীয়াকৈ আহল বহল হয়, একো প্ৰব্লেম নাই। খুব ধুনীয়া হয়। যদি ভাল লাগে তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি থ'ব পাৰিব। দাম মাত্ৰ 1480। খুব ধুনীয়া কাপোৰ, গৰমত পিন্ধিবলৈ বহুত ভাল হয়। এনেকুৱা এটা ষ্টেপুল কটনত খুব পাতলকৈ চেম ডিজাইনৰ মেটেৰিয়েলত মানে মেটেৰিয়েল বেলেগ, চেম ডিজাইন বহুত এনেকৈ ওলাই গৈছে। আপোনালোকে এতিয়া কাপোৰ কেনেধৰণে চিনি পায় এটা চুলে গম পোৱা যায়। আচলতে চবেই চিনি নাপায়। কাপোৰৰ কোৱালিটি বহুত ওলাই গৈছে চেম ডিজাইনত। এনেকুৱা এটা ডিজাইনত এটা ষ্টেপুল কটনৰ কাপোৰো ওলাই গৈছে, যিটো এইটো এৰী কটনৰ নিচিনাকৈ অলপ কৰিবলৈ গৈছে, কিন্তু এৰী কটন নহয়, সেইটো ষ্টেপুল কটন পাতলাকৈ বৈছে। এইটো কিন্তু এৰী কটন হয়, পিন্ধি বহুত ভাল পাব। ঠিক আছে, তাৰপৰা এইযোৰ দেখুৱাইছোঁ মেৰুনত। খুব ধুনীয়া এযোৰ কাপোৰ। চাওক, মেৰুনত গোটেই কিং খাপ ডিজাইনত বুটা ধুনি চাওক, গোটেই বডিত কি ধুনীয়াকৈ বুটা আছে। বুটাটো চাওক, এইটো কপাৰ গুণাত আছে আৰু ইয়াত মীনা আছে, চি গ্ৰীণ কালাৰত মীনাবিলাক আছে। এয়া আঁচলটোত আছে মীনাটো, এনেধৰণে হ'ব। তাৰপিছত মেখেলাখন এইখন হয়, এখন মেখেলা। তাৰপিছত এইকেইটা হৈছে ছাইড পটি। এইযোৰ কাপোৰ ৰেডি কৰাৰ পিছত বহুত বেছি ধুনীয়া লাগে। তাৰপিছত এইটো ব্লাউজ পিচটো চিম্পুল, বাট ইয়াত তিনিটা লেচ আছে। চব তিনিটা আছে, খুব ধুনীয়াকৈ আছে, অলপ ডাঙৰকৈ থাকিব। খুব ধুনীয়া হয় কাপোৰযোৰ। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বটটো ৰাখি থ'ব আৰু আমাক কণ্টেক্ট কৰিব। আমি অসম তথা ভাৰতবৰ্ষৰ সকলো ঠাইলৈ কুৰিয়াৰযোগে কাপোৰবিলাক পঠিয়াই দিওঁ। যদি ভাল লাগে তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি থ'ব। আৰু যদি ৰেডি টু ৱেৰ লাগে, আমি ৰেডি টু ৱেৰ কৰি দিওঁ। সেইটো কাৰণে এক্সট্ৰা চাৰ্জ দিব লাগিব। এইযোৰ কাপোৰ খুব ধুনীয়া হয়। যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বটটো ৰাখি থ'ব। ঠিক আছে, আৰু এইযোৰ দেখুৱাইছোঁ কফি কালাৰত, কপাৰ গুণাত আছে। খুব ধুনীয়া হয় কাপোৰযোৰ। এইখন হৈছে চাদৰ, এইখন মেখেলা। মই চাদৰখন দেখুৱাই দিছোঁ। এইখন হৈছে চাদৰ। চব খুব ধুনীয়া ডিজাইন। এয়া এখন হৈছে চাদৰ, খুব ধুনীয়া ডিজাইন। চব কপাৰ গুণা হয়। এইটো হৈছে আঁচল, কপাৰ গুণা, এইটো হৈছে আঁচল। তাৰপিছত এইখন হৈছে মেখেলা, আৰু এইকেইটা হৈছে ছাইড পাৰি। ধৰিব পাৰিছে নিশ্চয়, ছাইড পাৰি। আৰু এইটো হৈছে চিম্পুল ব্লাউজ পিচ। যদি ভাল লাগে চেম প্ৰাইচ 1480 খুব ধুনীয়া কাপোৰ পাই আছে। পিন্ধিবলৈ বহুত কমফৰ্টেবল হয় আৰু কাপোৰৰ কোৱালিটি ভাল পাব। যদি ভাল লাগে তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি থ'ব। আৰু যিমান পাৰে সিমান পেজটো আপোনালোকে ফ'ল' কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। শ্বেয়াৰ কৰি দিব, যদি আপোনালোকৰ লগতে আন 10জনেও মোৰ ভিডিঅ'টো চায়। যদি আপোনালোকৰ পচন্দ নহয় বা তেওঁলোকৰ পচন্দ যদি হৈ যায়, আপোনালোকে শ্বেয়াৰ কৰি দিয়া, তেওঁলোকেও ল'ব পাৰিব আৰু শ্বেয়াৰৰ যোগেদি ময়ো আগবাঢ়ি যাব পাৰিম। সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ, শ্বেয়াৰ কৰি দিব। ঠিক আছে, যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বটটো ৰাখি থ'ব। তাৰপিছত চেম ডিজাইন আনিলোঁ। এইযোৰ চাওক, চেম ডিজাইন হয়, নেভি ব্লু। চাওক খুব ধুনীয়া লাগিছে। আঁচলটো এনেদৰে, তাৰপিছত বডিত এনেদৰে কাম আছে। চাওক খুব ধুনীয়া হয়। ৰেডি কৰাৰ পিছত আৰু বেছি ধুনীয়া লাগিব। গোটেই কাপোৰযোৰ এনেকৈ চোৱাতকৈ আপোনালোকে যেতিয়া কাপোৰযোৰ ছাইড পটি দহি ব্লাউজ চিলা কাপোৰ যেতিয়া ধুনীয়াকৈ পিন্ধিব এটা গহনাৰ লগত, তেতিয়া বহুত বেছি ধুনীয়া লাগে। যিকোনো কাপোৰেই যদি ধুনীয়াকৈ ৰেডি কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ এটা গহনাৰ লগত ধুনীয়াকৈ মেকআপ কৰি ধুনীয়াকৈ পিন্ধে। মেকআপ মানে যিটো কিছুমানে হেভিকৈ কৰে, কিছুমান লাইটকৈ কৰে, যেনেকৈ ধৰণে পিন্ধিলেও ভাল লাগে। খুব ধুনীয়া হয়। চাওক, এখন হৈছে মেখেলা,
খুব ধুনীয়া হয় একে সাইড পাৰি আছে ব্লাউজ পিস আছে এইকেইটা হৈছে সাইড পাৰি আৰু এইটো হৈছে ব্লাউজ পিস এটা থাকিব যদি ভাল লাগে তেনেহলে আপোনালোকে স্ক্ৰিনশ্বটটো ৰাখি থব সেম প্ৰাইস 1480 সেম প্ৰাইস 1480 বোৱা জোৰা হয় এইবোৰ কোনো মেচিন মেড নহয় খুব ভাল হয় কোৱালিটি ভাল হয় কোৱালিটি বহুত ভাল মিহি কাপোৰজোৰ এইটো প্ৰাইসত আপোনালোকে নাপায় বহুত ৰিজনেবল প্ৰাইসত দি আছো যদি আপোনালোকৰ ভাল লাগে তেনেহলে কন্টেক্ট কৰিব পাৰিব তাৰ পিছত এজোৰ দেখুৱাইছো ৰেড গছ বুটা মই প্ৰথমতে দেখুৱা কাপোৰজোৰতকে এজোৰ অকমান হেভি মানে অলপ বেছিকে আছে সেম হয় গছ বুটাই আছে সক মাজত এনেদৰে আছে গছ বুটাই আছে এনেদৰে বডিত এনে ধৰণৰ কাম হ'ব ৰেড কালাৰ যি সকলৰ প্ৰিয় কালাৰ ৰেড মানে এটো টেকটেকে ৰেডটো নহয় ব্লাড ৰেড খুব ধুনীয়া হয় সক খুব ধুনীয়া তাৰ পিছত এয়া হৈছে মেখেলা আৰু সাইড পাৰি হৈছে এইগিটা আৰু ব্লাউজ পিসটো সিম্পল এটা পাৰি থাকিব এটো ঠিক আছে যদি ভাল লাগিছে তেনেহলে আপোনালোকে স্ক্ৰিনশ্বটটো ৰাখি থব পাৰে আৰু শেয়াৰ কৰি দিব যিমান পাৰে হিমান শেয়াৰ কৰি দিব এজোৰ তাৰপিছত ব্লেক যিসকলে ব্লেক ভাল পায় গৰমতো যিসকলে মানে ব্লেক ভাল পায় গৰমতো তেওঁলোকে ব্লেক পিন্ধে তেওঁলোকে আৰু গৰম নহয় কাপোৰজোৰ খুব ধুনীয়া হয় আপোনালোকে চাওক মই দেখুৱাই দিছো এইখন চক এটো আচলৰ ডিজাইনটো খুব ধুনীয়া ঝুমকা ডিজাইন একদম এনেকুৱা ডিজাইনটো চক খুব ধুনীয়া এটা ডিজাইনৰ বুটা দিয়া হৈছে এটো বুটাটো খুব ধুনীয়া আৰু মাজত এনেদৰে গছ বুটা থাকিব খুব ধুনীয়া হয় কাপোৰজোৰ গছ বুটা থাকিব ৰেডি যেতিয়া সাইড পাৰি গুটে কাপোৰজোৰ টোটাল ৰেডি হোৱাৰ পিছত আৰু বেছি ধুনীয়া লাগিব এইখন হৈছে মেখেলা আৰু গছ বুটা আছে এনেদৰে তাৰ পিছত এইগিটা হৈছে সাইড পাৰি আৰু এটা ব্লাউজ পিস থাকিব আৰু এটা লেস থাকিব সিম্পল হয় বাট ধুনীয়া হয় খুব ধুনীয়া হয় যিসকলে চাই আছে ভিডিওটো শেষলৈকে চাই থাকিব বহুত বেছি দীঘল নকৰো আৰু এইজোৰ এটো এটা খুব ধুনীয়া ডিজাইন সব কপাৰ গুণাৰে দিয়ে কাম কৰা হৈছে আৰু মাজত এনেদৰে ব্লু কালাৰ নেভি ব্লু দি এনেদৰে বুটা এটা দি মিনাৰ নিচিনাকে কৰি দিয়া হৈছে এখন হৈছে চাদৰ আৰু এপাহেপা ফুল দিয়া হৈছে সক এইটো হৈছে চাদৰ এনেদৰে আছে সক দেখিছেনে বডিত এনেদৰে ফুল এপাহেপা হ'ব খুব ধুনীয়া হয় আপোনালোকে পিন্ধি বহুত বেছি ভাল পাব খুব ধুনীয়া হয় কাপোৰজোৰ সক যথেষ্ট ধুনীয়া হয় এখন মেখেলা আৰু এপাহেপা ফুল আছে তাৰ পিছত ইয়াতো হ'ব সাইড পাৰি এভেইলেবল আছে সাইড পাৰি আৰু ইয়াত ব্লাউজ পিসটোত এটা লেস থাকিব দে লেস মানে আৰু তিনটা থাকিব সক 1 2 3 তিনটা থাকিব ভাল লাগিব যেহেতুকে এখন মেখেলা হৈ গল যদি ভাল লাগে তেনেহলে স্ক্ৰিনশ্বটটো ৰাখি থব আৰু এটা কালাৰ দেখুৱালো এইটো আপোনালোকে সিম্পল হৰকে বিয়া এখনো খাব পাৰিব কাপোৰজোৰ পিন্ধি একদম ধুনীয়া হয় আৰামদায়ক যিহেতু কেনেকুৱা কাপোৰ পিন্ধি এনো বিয়া খাবলৈ যায় কিছু লোকে এটা গৰম সিজন যিহেতুকে সৰু হুৰা তুলনি বিয়া এই আসক কালাৰটো কিন্তু খুব ধুনীয়া আপোনালোক কালাৰৰ বিষয়ে কোৱা নাই কালাৰটো চক এটো ব্ল্যাকত বৈছে দুটা কালাৰ আছে ডুৱেল কালাৰ আছে চক এটো কালাৰো দেখিছে তাৰ পিছত ইয়াত ব্ল্যাক বৈ দিছে সেই কাৰণে কালাৰটো এনেকুৱা হৈছে দেখিছে খুব ধুনীয়া হয় ন কালাৰটো তাপা এটো আচল ইয়াত ৰেড মিনা সেম ডিজাইন ৰেড মিনা আৰু এখন হৈছে মেখেলা আৰু এইকেইটা হৈছে সাইড পাৰি আৰু সেম হয় ব্লাউজত তিনটা এটো চক তিনটা থাকিব ব্লাউজটো আহল বহল হয়
সকলোৱে চিলাব পাৰিব খুব ধুনীয়া হয় এয়া যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো ৰাখি ল'ব আৰু আমাক কণ্টেক্ট কৰিব ঠিক আছে আমি কুৰিয়াৰ যোগে কাপোৰবিলাক পঠিয়াই দিওঁ দাম মাত্ৰ 1480 মই দেখুৱাই দিলোঁ কাপোৰখিনি দেখুৱাই দিয়া কাপোৰখিনি যিসকলে ভাল পাইছে যিমানখিনি দেখুৱালোঁ বেছিও দেখুওৱা নাই মই ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ যিখিনি ভাল পাইছে আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বটৰ নাম্বাৰটো দিয়া হৈছে 9706017088 নাম্বাৰটোত কণ্টেক্ট কৰিব আমি কুৰিয়াৰ যোগে কাপোৰবিলাক পঠিয়াই দিওঁ আজিলৈ আহিছোঁ ধন্যবাদ